মই ব্ৰেক লগ কৰিবলৈ আহিছোঁ মইতো প্ৰিয়া কিন্তু মই পিছৰ প্ৰিয়া চলি পেলাই কিনো বেমাৰী কৰি এইখন হোষ্টেলৰ মাত্ৰ এজনী প্ৰিয়া ৰ'বত কিবা এটা খেলি মেলি এইখন হোষ্টেলত আৰু এজনী প্ৰিয়া আছে আপুনি মনে দিয়া মনে নাথাকা এনেকৈ ৰাতিখন আহি আমনি কৰি পেলাই আপোনাৰ লাজ লগা নাই যাওক ইয়াৰ পৰা প্ৰিয়া কি হৈছে এখান কি হ'ল মোৰ কোনো নহয় বাইদেউ পিছতে আহিব ডিষ্টাৰ্ব কৰি আছে নহয় মই যিজনী প্ৰিয়া বিচাৰি আহিছোঁ এইজনী নহয় সেইজনী প্ৰিয়া বেলেগ মানে আপোনাৰ হোষ্টেলত আৰু এজনী প্ৰিয়া আছে এজনী ছোৱালী মোৰ হোষ্টেলত নাথাকে আজি প্ৰথম দেখিছোঁ তাই এইখন হোষ্টেলত থাকে মই আৰে কিমান বাৰ ক'ব লাগে যে আমাৰ হোষ্টেলত প্ৰিয়া নামৰ কোনো ছোৱালীয়ে নাই আপুনি প্ৰিয়া তাৰ ভিতৰত আপুনি কথা কওক কাক লগ কৰিবলৈ আহিছে মই বিশ্বৰৰ প্ৰিয়াজনী তেওঁ নেশ্যনেল কলেজত পঢ়ি আছে তাইতো নেশ্যনেল কলেজত মই বিশ্বৰৰ প্ৰিয়াজনী তাই এবাৰ ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ আৰু আচল ঘৰ তাই হিঙত মইতো ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছোঁ মোৰ ঘৰ হিঙত এইজনী পৰা বেলেগ তাই প্ৰত্যেক দেওবাৰে ডান্স কৰিব লাগিছিল ডান্স শিকাব মইতো প্ৰত্যেক দেওবাৰে ডান্স নাচাওঁ আপুনি কৰি আছে প্ৰিয়া তাই ভিতৰলৈ যা বুলি কৈছিলোঁ মই মানে থাকক বহুত হ'ল আপোনাৰ নাটক প্ৰিয়াৰ সকলো ইনফৰমেশ্যন আৰু আপুনি ইয়াত আহি বেলেগ এজনী প্ৰিয়া আপুনি যাওক নহ'লে কিন্তু মই পুলিচ মাতিবলৈ বাধ্য হ'ম পুলিচ মই নকৰোঁ কাৰণ মই মিছা মাতি থকা নাই আৰু আজি তোমাক হৈ এজনী ছোৱালী লগ পাই আছোঁ আমাৰ লগত সম্পৰ্ক গঢ়ি উঠিছে আৰু আজি কথা নাই আপোনাৰ জীৱনৰ পৰা নোহোৱা হৈ গ'ল আনকি আপুনি যিজনী বিচাৰি ফুৰিছে তাৰ ঠাইত আপুনি বেলেগ এজনী চালে আচৰিত আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল দুয়োজনীকে ঘৰ কলেজ কাম সকলোৱে আপুনি বিচাৰি থকা প্ৰিয়াজনী ইয়াত নাথাকে তেনেহ'লে ক'ত থাকে তাই ক'ত আৰে মই কেনে কৈছে আপুনি যাওক ঠিক আছে আপুনি মোক যাবলৈ কৈছে যাওঁ মই যাওঁ কিন্তু গৈ মই মোৰ প্ৰিয়াক বিচাৰি উলিয়াই আনিম